নমস্কাৰ, মই হিমাদ্ৰী কলিতা। আজি আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ ৰেচিপি লৈ। বিশেষ স্পেচিয়েল নহয়, আপোনালোকে বহুতে খাইছে চাগে তেনেকৈ, আৰু যোনে নাই খোৱা তেখেতসকলে চাব পাৰে। পটলৰ চব্জি হয়, মানে গ্ৰেভি টাইপত বনাম। মানে পটলটো ফ্ৰাই বহুতে খায় বা গ্ৰেভিটোও খায়, কিন্তু মই বেছি স্পেচিয়েল নহয়, কিন্তু মই এনেকৈ খাই ভাল পাওঁ। বিশেষকৈ ৰুটিৰ লগত খাই বহুত ভাল লাগে। আপোনালোকে যদি ভাল পায় চাই পেলাই, আৰু বস্তু দেখাতে গম পায় যে বস্তুটো খোৱাত কেনেকুৱা হ'ব চাগে ন। সেইকাৰণে আপোনালোকে যদি ভাল পায় এবাৰ ট্ৰাই কৰি চাব পাৰে। আহক চাই লওঁ। প্ৰথমে মই পিঁয়াজ দুটা এনেকৈ পেষ্ট বনাই লৈছোঁ, তাত নহৰু আদা দিছোঁ। তাৰপাছত এই পটলকেইটা ধুই মই গোল গোলকৈ কাটি লৈছোঁ। মই এইটো চেপতে বেছি ভাল পাওঁ। পটলখিনি প্ৰথমে মই ফ্ৰাই কৰি ল'ম। মই কেৰাহী বহালোৱে, কিন্তু পটল ফ্ৰাই কৰোঁতে সদায় সাৱধান হ'ব যে ঢাকোনখন দিবই, বহুত ফুটে। সেইকাৰণে সাৱধানটো মই আপোনালোকৰ আগতেই কৈ দিছোঁ, পটল ফ্ৰাই কৰোঁতে বহুত ফুটে। তাৰপাছত আমি ঢাকোন দিলোঁ, আমি দেখিছে। তাৰপিছত ফ্ৰাই এনেকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব প্ৰথম। ফ্ৰাই কৰাৰ পিছত এই মছলাকেইটা, এইটো জিৰা গুড়ি হয়, তাৰপিছত খিচমিচ কাজু আপোনাৰ ইচ্ছা। পটল তেজপাত পাৰিলে ডালচেনি আছে যদি আপুনি সেইটো ইউজ কৰিব। মই বিশেষ লং ইলাচি ইমান ভাল নাপাওঁ। তাৰপিছত পেষ্টখিনি আমি তেলত ভাজিলোঁ। ইয়াৰ মেইন কথাটোৱে হ'ল যে এই পেষ্টটো কম চিমত সদায় ভাজি থাকিব, পেষ্টটো ভাজি থাকিব। তাৰপিছত হালধি নিমখ দি জুইটো সদায় কমত ৰাখিব। তাৰপিছত লাহে লাহে ভাজি থাকিব। জলকীয়া গুড়ি এচামুচ দিছোঁ, আপোনাৰ ইচ্ছা। তাৰপিছত মই জিৰা কেতিয়াও পাউডাৰ ইউজ নকৰোঁ, এনেকৈ গোটা জিৰাটো ভাজি গুড়া কৰি লওঁ। আপুনি দেখিছেই মোৰ গুড়া কৰিছোঁ। সেই ভিডিঅ'টো ধৰি লওক আগত গুচি গ'ল, একো নাই। মই গোটেই মছলাখিনি দি কম চিমত এনেকৈ তেজপাতকেইটা দি ভাজি আছোঁ। আপুনি দেখিছে, চব দিলোঁ, দি ভাজি আছোঁ লাহে লাহে। পানী অকণমান দি মছলাটো কম জুইতে দিব, বেছি জুই দিলে মছলাটো জ্বলি যাব, আৰু জ্বলিলে আৰু চেচ। সেইকাৰণে আপোনালোকে সদায় চিমত দি, কেৰাহীটো বেছি ডাঙৰ হ'ল। তাৰপাছত মই পিঁয়াজ দেখিছেই, পিঁয়াজকেইটো ভিডিঅ'টো অলপ স্পীড হৈ গৈছে, মই মানে অলপ সৰুকৈ ৰাখিব বিচাৰিছোঁ। আপোনালোকে দেখি আছে পিঁয়াজটো তেনেকৈ দি পানী দি মই উতলাম, মানে বেছি দীঘলীয়া কৰা নাই মই ভিডিঅ'টো, আপোনালোকক সহজতে মানে ভিডিঅ'টো দেখুৱাই গৈ আছোঁ। তাৰপাছত পানীখিনি দি এনেকৈ উতলিবলৈ দিছোঁ। নেক্সট আপোনালোকৰ ইচ্ছা, এইটো মই কণী এটা এনেকৈ সৰু পেনটোত, মানে চচপেনটোত এনেকৈ ফ্ৰাই কৰি লৈছোঁ। দেখিছে আপোনালোকে, মই আপোনালোকৰ ইচ্ছা যেনেকৈ কৰে, মই অলপ বস্তু সদায় বনাওঁতে খাওঁতে অকণ ডেক'ৰেশ্যন কৰিয়ে মোৰ মানে বিশেষকৈ হাজবেণ্ডক দিওঁ। আলহীকটোতো দিওঁৱেই, তথাপিও হাজবেণ্ডকো এনেকৈ দি খুব ভাল পাওঁ। তাৰপিছত এনেকৈ দি আপোনালোকে উতলোতেও দিব পাৰে, বা এনেকৈ সজায়ো ওপৰত দি দিব পাৰে। তাৰপিছত ৰুটিৰ লগত খাব। তাৰপাছত ক'ব, দেখিছে দেখাত কেনেকুৱা হৈছে, প্লিজ ক'ব কমেণ্টত। খোৱাতটোতো আপোনালোকে গম পাবই, আপোনালোকে বনাই চাব। থেংক ইউ।